গাহৰিৰ দাম কেনেকুৱা চলি আছে, কি চলি আছে, গাহৰি ক'ত কেনেকৈ চাপ্লাই হয় পোৱালিবিলাকৰ। আমি ৰুচি সত্ৰ পাইছোঁ। সত্ৰৰ পৰা আৰু বেছি দূৰ নহয়, মিনিমাম আৰু আমাৰ 25 কিলোমিটাৰমানৰ জাৰ্ণি আছে। দেখুৱাম সত্ৰ। বন্ধুসকল, আমি খতৰা সত্ৰত আছোঁ বৰ্তমান। আমাৰ ডিপিলাৰ যিখন দৰং জিলাৰ বিখ্যাত সত্ৰ হৈছে খতৰা সত্ৰ। আমি খতৰা সত্ৰৰ দুয়োমুখত আছোঁ, আপোনালোকক দেখাব চেষ্টা কৰিছোঁ। এই খতৰা সত্ৰৰ পৰা আমি আমি গোৰেশ্বৰলৈ যাম। গোৰেশ্বৰৰ বজাৰখন চাম আৰু বন্ধুসকলক দেখাব চেষ্টা কৰিম যে যিহেতু গোৰেশ্বৰ বুলি ক'লে মানে গাহৰি বজাৰ বুলি বিখ্যাত আৰু ডাঙৰ এখন গাহৰি বজাৰ সকলোৱে জানে। আৰু বহুত বন্ধু কৈ আছিল যে এখন বজাৰ দেখাব লাগে, সেইকাৰণে আমি ভাবিলোঁ আজি পাঞ্জিচকীয়া মোৰ লগত লৈ পেলাই আমি আজি ফাৰ্ম মানে পাঞ্জিচকীয়া পোৱালি দুটা লৈছে আৰু বজাৰখন মানে চাম বুলি, আৰু বজাৰনো কেনেকুৱা চলি আছে আৰু দাম দৰ কেনেকুৱা চলি আছে। লগতে বজাৰত বহুতে কৈ আছে দাম নাই হোৱা আৰু বেপাৰী বহুত দাম কমৰ কথা কৈ আছে। সেইকাৰণে আমি আজি নিজে চাব আহিছোঁ বজাৰত কেনেকুৱা, আৰু লগতে বন্ধুসকলক দেখাম বুলি মেইন উদ্দেশ্য হৈছে বন্ধুসকলক বজাৰখন দেখুওৱা। আহকচোন বন্ধুসকল, আমি আজি খতৰা সত্ৰৰ পৰা আমি গোৰেশ্বৰলৈ যাম। গড়ে 1.5 ঘণ্টামান হ'ব না? 1 ঘণ্টামান লাগিব। 1 ঘণ্টামান লাগিব। আমি তালৈ যাম, তাত আমি লগ পাই আছোঁ বন্ধুসকলক। এয়া আৰু এজন আমাৰ মানে কি ওচৰৰে ফাৰ্মাৰ এজন আহি আছে, তেওঁ গাহৰি পোৱালি লৈ আহিছে বজাৰখন চাম বুলি কিনে। আহি পাইছে তেওঁ বাইকত, পূৰা খোখাত লৈ আহিছে, পূৰা চাই থাকিব ফ্ৰেণ্ডসকল। ইণ্টাৰেষ্টিং হৈ যাব, মানে ইণ্টাৰেষ্টিং হ'ব ভিডিঅ'টো পূৰা। বেয়া গৰম পাইছে। বুজি নাপা দে, এইবিলাক ইউটিউবত যাব, বুজি নাপা।